নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ এডুকেশ্যন চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। সকলো ভিউৱাৰ্ছৰ কাৰণে এটা ভাল খবৰ লৈ আহিলোঁ। যদি আপোনালোকে ডিফেন্সত যাব বিচৰা তেনেহ'লে ইণ্ডো তিব্বত সীমান্ত আৰক্ষী বাহিনীয়ে ITBPৰ ফালৰ পৰা 293 জন হেড কনষ্টেবল আৰু কনষ্টেবল টেলিকমিউনিকেশ্যনৰ খালী পদৰ নিযুক্তিৰ বাবে এক জাননী প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব। যদি তোমালোক ডিফেন্সত যাব বিচাৰিছা তেনেহ'লে তোমালোকৰ কাৰণে এটা ভাল খবৰ। ইণ্ডো তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ ফালৰ পৰা 293 জন হেড কনষ্টেবল আৰু কনষ্টেবল টেলিকমিউনিকেশ্যন খালী পদৰ নিযুক্তিৰ বাবে এক জাননী প্ৰকাশ কৰিছে। চ' তোমালোক যদি আগ্ৰহী হোৱা আৰু যোগ্য হোৱা তেনেহ'লে এই পদবীৰ ওপৰত অনলাইন আবেদন কৰিব পাৰিবা। চ' কেতিয়াৰ পৰা অনলাইন আবেদন কৰিব পাৰিবা, বয়স কিমান লাগিব, কেনেকৈ অনলাইন আবেদন কৰিবা, সকলোবোৰ কথা ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো সম্পূৰ্ণ চাব। লগতে আমাৰ এডুকেশ্যন চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব, যাতে আমি যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম আপোনালোকে সেই ভিডিঅ' নটিফিকেশ্যন সকলোৰে আগত পায়। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ তোমালোকে চাব পাৰিবা ITBP কনষ্টেবল ৰিকুৱাৰমেণ্ট 2022। ITBP গম পাই আপোনালোকে ইণ্ডো তিব্বত সীমান্ত আৰক্ষী বুলি কয়, ঠিক আছে। চ' কনষ্টেবলৰ ভেকেঞ্চিৰ কাৰণে ইয়াত কি ডিটেইলছ আছে আপোনালোকে চাব পাৰিব। চ' প্ৰথম পদটো চাবা হেড কনষ্টেবল টেলিকমিউনিকেশ্যনছ। কিমান পোষ্ট আছে? 126টা আছে। মেইলৰ কাৰণে 107টা পোষ্ট আছে আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 19টা পদ আছে। চ' ফ্ৰেণ্ডছ মেইল এণ্ড ফিমেল কেণ্ডিডেটে এই পদবীৰ ওপৰত অনলাইন আবেদন কৰিব পাৰিব, ঠিক আছে। চ' মেইলৰ কাৰণে 107টা পদ আছে আৰু ফিমেলৰ কাৰণে 19টা পদ আছে। চ' তোমালোকে চাবা যে পে লেভেল কিমানলৈকে থাকিব। লেভেল 4 এজ পাৰ 7 CPCৰ আণ্ডাৰত তোমালোকক দৰমহা দিয়া হ'ব, বুজিছানে। তাৰপিছত চাবা যে এজ লিমিট তোমালোকৰ বয়স কিমান লাগিব। কনষ্টেবল টেলিকমিউনিকেশ্যন পদৰ ওপৰত তোমালোকৰ বয়স লাগিব 18 বা 25 বছৰ। এজ অন 30 নৱেম্বৰ 2022, ঠিক আছে। 18 বা 25 বছৰ বয়স বিচৰা হৈছে কিমান তাৰিখলৈকে? এজ অন 30 নৱেম্বৰ 2022, বুজিব পাৰিছা। 2022 নৱেম্বৰ 30 তাৰিখলৈকেহে সীমা ৰখা হৈছে, ঠিক আছে। 18 বা 25 বছৰ বয়স যদি হয় তোমালোকে কনষ্টেবল টেলিকমিউনিকেশ্যন পদৰ ওপৰত অনলাইন আবেদন কৰিব পাৰিবা। কনষ্টেবল টেলিকমিউনিকেশ্যন পদৰ ওপৰত তোমালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব ইয়াত চাই লোৱা। 10+2 পাছ উইথ ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্স হেভিং এগ্ৰিগেট অফ 45 মাৰ্কছ ইন ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথামেটিক্স ফ্ৰম এ ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি, ঠিক আছে। যদি তোমালোকে হাই ছেকেণ্ডেৰী ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্সৰ এগ্ৰিগেট 45 মাৰ্কছ যদি ফিজিক্স কেমেষ্ট্ৰি আৰু মেথামেটিক্সৰ ওপৰত আছে তেনেহ'লে তোমালোকে কনষ্টেবল টেলিকমিউনিকেশ্যন পদৰ ওপৰত এপ্লাই কৰিব পাৰা। ইয়াত আৰু চাই লোৱা আৰু কি কোৱালিফিকেশ্যন বিচৰা হৈছে। পঢ়াৰ মানে বুজিব পাৰিছা। ইয়াৰ বাহিৰেও যদি বেলেগ কিবা কোৱালিফিকেশ্যন থাকে তেনেহ'লে কনষ্টেবল টেলিকমিউনিকেশ্যন পদৰ ওপৰত এপ্লাই কৰিব পাৰা। চ' ইয়াত চোৱা 10 ক্লাছ পাছ ফ্ৰম এ ৰিকগনাইজ বৰ্ড উইথ 2 years ITI চাৰ্টিফিকেট ইন ইলেক্ট্ৰনিক্স ইলেক্ট্ৰিকেল কম্পিউটাৰ ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট, ঠিক আছে। মেট্ৰিকৰ পাছত তোমালোকে যদি ITI কোৰ্চ কৰিছা ইলেক্ট্ৰনিক আৰু ইলেক্ট্ৰিকেল কম্পিউটাৰৰ ওপৰত তেনেহ'লে তোমালোকে কনষ্টেবল টেলিকমিউনিকেশ্যন পদৰ ওপৰত এপ্লাই কৰিব পাৰিবা, ঠিক আছে। তাৰ উপৰিও অৰ দিয়া আছে চাই লোৱা। যদি তোমালোকৰ তাত এইটো ডিগ্ৰী নাই তেনেহ'লে বেলেগ এটা ডিগ্ৰী আছে ইয়াত চাই লোৱা, ঠিক আছে। ইয়াত তেওঁলোকে কৈছে যে 10 ক্লাছ পাছ ফ্ৰম এ ৰিকগনাইজ বৰ্ড উইথ ছায়েন্স PCM উইথ 3 years ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স কমিউনিকেশ্যনছ ইনষ্ট্ৰুমেণ্টেশ্যনছ কম্পিউটাৰ ছায়েন্স ইনফৰমেশ্যন টেকন'লজি ইলেক্ট্ৰিকেল ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট। যদি তোমালোকে ক্লাছ 10 পাছ কৰি পেলাই ছায়েন্সৰ ওপৰতে PCM কৰিছা 3 বছৰৰ যিটো কোৰ্চ হ'ব ইলেক্ট্ৰনিক্স কমিউনিকেশ্যনছ ইনষ্ট্ৰুমেণ্টেশ্যনছ কম্পিউটাৰ ছায়েন্স ইনফৰমেশ্যন টেকন'লজি ইলেক্ট্ৰিকেল ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট তেনেহ'লে তোমালোকে কনষ্টেবল টেলিকমিউনিকেশ্যন পদৰ ওপৰত এপ্লাই কৰিব পাৰা। চ' ইয়াৰ ওপৰতে 3টা কেটেগৰীৰ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব। যদি তোমালোকৰ তাত এই 3টা ডিগ্ৰীৰ ভিতৰত যিকোনো এটা ডিগ্ৰী আছে তেনেহ'লে কনষ্টেবল টেলিকমিউনিকেশ্যন পদৰ ওপৰত এপ্লাই কৰিব পাৰা, বুজিব পাৰিছা। নেক্সট পোষ্টটো হৈছে কনষ্টেবল টেলিকমিউনিকেশ্যনছ। চ' ইয়াৰ ওপৰত কিমানটা পোষ্ট আছে? 167। মেইলৰ কাৰণে 142টা পোষ্ট আছে আৰু ফিমেলৰ কাৰণে 25টা পোষ্ট আছে। চ' তোমালোকৰ পে স্কেল কিমানলৈকে থাকিব? লেভেল 3 এজ পাৰ 7 CPC। লেভেল 3 এজ পাৰ 7 CPC আণ্ডাৰত তোমালোকক দৰমহা দিয়া হ'ব, বুজিব পাৰিছা। তাৰপৰা চাই লোৱা এজ লিমিট 18 পৰা 23 বছৰ বয়স বিচৰা হৈছে আৰু বয়সটো কাউণ্ট কৰা হ'ব 30 নৱেম্বৰ 2022, বুজিব পাৰিছা। চ' ইয়াৰ কাৰণে কোৱালিফিকেশ্যন কিমান লাগিব? যদি তোমালোকে ক্লাছ 10 পাছ কৰিছা কোনো ৰিকগনাইজ বৰ্ডৰ পৰা তেনেহ'লে কনষ্টেবল টেলিকমিউনিকেশ্যন পদৰ ওপৰত এপ্লাই কৰিব পাৰিবা, ঠিক আছে। দুইটা পদ বেলেগ হয়, এটা হৈছে হেড কনষ্টেবল আৰু এটা হৈছে কনষ্টেবল টেলিকমিউনিকেশ্যন, বুজি পাৰিছা।
তাৰপিছত চাইলো এপ্লিকেশ্যন ফিজ তোমালোকে যদি এপ্লাই কৰিবা এটা এপ্লিকেশ্যন ফিজ দিব লাগিব কোনবোৰে এপ্লিকেশ্যন ফিজ দিব আনৰিজাৰ্ভ OBC EWS সকলে 100 টকা এটা এপ্লিকেশ্যন ফিজ দিব লাগিব SC ST এক্স সাৰ্ভিসমেন তেওঁলোকৰ লগতে ফিমেল ক্যান্ডিডেটে এপ্লিকেশ্যন ফিজ দিব নালাগে পেমেন্টটো কেনে কৰিবা এতিয়ালৈকে ইয়াত মেনশন কৰা নাই ঠিক আছে অফিচিয়েল নোটিফিকেশন তোমালোকে চাই লবা ডেসক্ৰিপচনত লিংক দিয়া থাকিব কেনেকৈ তোমালোকে পেমেন্টটো কৰিব পাৰিবা যেহেতু অনলাইনত এপ্লাই কৰিবা দেন অনলাইনতে পেমেন্টটো দিব লাগিব তোমালোকে নেট বেংকিং ইউজ কৰি পেলাই বা UPI ইউজ কৰি পেলাই পেমেন্টটো দিব পাৰিবা তেতিয়া এপ্লাই কৰিবা তেতিয়া গম পাই যাবা তাৰপিছত চাই লোৱা হাউ টু এপ্লাই ফৰ ITBP কনষ্টেবল ৰিকুৱাৰমেন্ট ঠিক আছে ITBP কনষ্টেবল ৰিকুৱাৰমেন্টৰ ওপৰত কেনেকৈ এপ্লাই কৰিবা সেই বিষয়ে ইয়াত মেনশন কৰা আছে চাই লোৱা ঠিক আছে তলত কেইটামান ষ্টেপ দিয়া আছে সেই ষ্টেপ অনুযায়ী তোমালোকে এপ্লাই কৰিব পাৰিবা যদি তোমালোক ইন্টাৰেস্টেড আৰু এলিজিবল হয় সো কি ষ্টেপ আছে চাই লোৱা স্ক্ৰল ডাউন গো টু ইম্পৰ্টেন্ট ৱেব লিংক সেকশনস যেটো এপ্লাই লিংক হ'ব ডেসক্ৰিপচনত দিয়া থাকিব ভিডিওৰ সেই লিংকত ক্লিক কৰি ডাইৰেক্ট তোমালোকে গৈ এপ্লাই কৰিব পাৰিবা মই ডেসক্ৰিপচনত লিংকটো দি দিম ঠিক আছে এতিয়া তোমালোকে সেই লিংকত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকে ITBP ৰ যিখন ৰিকুৱাৰমেন্ট পৰ্টেল হয় সেই পৰ্টেলত ভিজিট কৰি লবা ভিজিট কৰাৰ পিছত তোমালোকৰ সন্মুখত এটা অপচন থাকিব অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি এটা অপচন থাকিব আৰু সেই অপচনত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকে কি কৰিবা ৰেজিষ্ট্ৰেচন প্ৰসেছটো কমপ্লিট কৰিবা যেতিয়া তোমালোকে ৰেজিষ্ট্ৰেচন প্ৰসেছটো কমপ্লিট কৰি লবা তোমালোকৰ হাতত এটা এপ্লিকেশ্যন নম্বৰ আৰু এটা পাছৱৰ্ড থাকিব সেই এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো দি পুনৰবাৰ তোমালোকে লগইন কৰিবা ঠিক আছে লগইন কৰাৰ পিছত তোমালোকৰ সন্মুখত এপ্লিকেশ্যন ফৰ্মখন খোল খাব যত তোমালোকে পাৰ্সোনেল আৰু এডুকেশ্যন ডিটেইলছবোৰ ফিল কৰিবা আৰু তেওঁলোকে যিমানবোৰ নেসেসাৰী ডকুমেন্ট বিচাৰিব সেই সকলোবোৰ আপলোড দিবা তাৰপিছত তোমালোকে নিজৰ এপ্লিকেশ্যন ফিজটো দিব লাগিব এপ্লিকেশ্যন ফিজ 100 টকা হয় আৰু এপ্লিকেশ্যন ফিজটো ক্যাটাগৰী ওয়াইজ ভাগ কৰি দিয়া হৈছে মই ইয়াৰ আগতে আপোনালোকক কৈছো যে কোনে এপ্লিকেশ্যন ফিজটো দিব লাগিব আৰু কোনে দিব নালাগে যেতিয়া তোমালোকে এপ্লিকেশ্যন ফিজ দিবা তেলে সাবমিট ফৰ্মত ক্লিক কৰিবা সাবমিট ফৰ্মত ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত এটা অপচন থাকিব প্ৰিন্ট আৰু সেই প্ৰিন্টত ক্লিক কৰি পেলাই এপ্লিকেশ্যন ফৰ্মখন প্ৰিন্ট কৰি লৈ লবা ঠিক আছে বুজিব পাৰিছে আপোনালোকে সো এটা চাবা যে ইম্পৰ্টেন্ট ডেট কেতিয়াবা তোমালোকে এপ্লাই কৰিব পাৰিবা স্টাৰ্টিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন সাবমিশনস নৱেম্বৰ 1 2022 নৱেম্বৰ 1 তাৰিখৰ পৰা তোমালোকে অনলাইন এপ্লাই কৰিব পাৰিবা ঠিক আছে লাষ্ট ডেট হ'ব নৱেম্বৰ 30 তাৰিখ নৱেম্বৰ 1 তাৰিখৰ পৰা নৱেম্বৰ 30 তাৰিখলৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা ঠিক আছে বুজিব পাৰিছা সো চাই লোৱা ইম্পৰ্টেন্ট ৱেব লিংক সেকশন ITBP ৰিকুৱাৰমেন্ট ঠিক আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম এতিয়ালৈকে খোলা নাই ঠিক আছে 1 নৱেম্বৰ কৈছে সো 1 নৱেম্বৰৰ পৰা অনলাইন এপ্লিকেশ্যন যেটো লিংক হ'ব এটো খুলিব আৰু এডভাইসমেন্ট লিংক মই ডেসক্ৰিপচনত দি দিম আপোনালোকে ডাউনলোড কৰি পঢ়ি ল'ব আৰু আপোনালোকে যদি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাত ক্লিক কৰি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিবা আশা কৰোঁ তোমালোকে সকলোবোৰ কথা বুজিব পাৰিছা যদি তোমালোক ইন্টাৰেস্টেড আৰু এলিজিবল হয় তেনেহলে ITBP ৰ হেড কনষ্টেবল আৰু কনষ্টেবল টেলিকমিউনিকেশ্যন পদৰ ওপৰত এপ্লাই কৰিব পাৰিবা নিশ্চয় তোমালোকে সকলোবোৰ কথা বুজিব পাৰিছা ভিডিওটো ইমানলৈকে আছিল যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিবা আৰু যিমান পাৰা ভিডিওটো শেয়াৰ কৰিবা সকলোকে স্বাগতম ধন্যবাদ জনাইছো জয় অসম